হেল্ল' ভিউৱাৰ্ছ, এতিয়া ৰাতিপুৱা 6টা বাজিছে। চ' মই ওলাইছোঁ বজাৰলৈ বুলি, মানে ওচৰতে এখন লোকেল বজাৰ হয়, পূৰা দেশী, পিয়'ৰ দেশী, ফ্ৰেছ বস্তু ওলাই শুনিছোঁ। চ' যাবলৈ ৰেডি হৈছোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কি মোৰ পচন্দ ৰেডি। ফাইনেলি চাবি নিউ ষ্টাৰ্ট এখন গৰম কৰি দিওঁ। অলপ চাউল পানী দিছোঁ, অলপ হিট হৈ লওক। অ'কে, ফ্ৰেছ বস্তু হয়। দেখছে গাইছ, অনাৰস হয়, একদম পিয়'ৰ অনাৰস। অ'কে ভিউৱাৰ্ছ, ফাইনেলি লৈ ল'লোঁ মই অনাৰস। দেখিছে, আপোনালোকৰ ফালে কেনেকুৱা প্ৰাইচবোৰ জনাবচোন। মাৰ্কেটখন দেখাই আছোঁ আকৌ মই, আজি আহিলোঁ প্ৰথম। দেখিছে, ক'বলৈ একো নাই, একো নাই। দেখিছে অনাৰস ইয়াৰ পৰা মানে পাইকাৰীটো উঠাইছে, দামটো নকওঁ মই এতিয়া। তো ইয়াতে বিকিবগৈ ধুনীয়া। ইয়াতে মানে হ'লচেল আৰু ৰাতিপুৱাই মালবোৰ নামে পাহাৰৰ পৰা। সুন্দৰ পৰিৱেশ দেখাই আছোঁ। ক্ষেত্ৰী কয়লাশিল তেহেৰি আৰু ঢেকীয়া কেনেকৈ দিছে? 10 টকা। আৰু বাঁহৰ গাজ গাছ, পচা তামোল খুব সুন্দৰ। কোনে কোনে খাই ভাল পায় কমেণ্ট বক্সত জনাব। কঁঠাল গুটি কেনেকৈ দিছে কিলো? আৰু গাছ দুটা 10। এইটো কি গাছ হয় নো? হা, এইটো আগলিটো। খাইছোঁ ৰ খোৱাটো হেৰি। অঁ, নাই গুৰি মানে আগলিটো ইমান ভাল। এই দুটা লওঁ দে ন, 10 টকা দিম ন। কঁঠাল গুটি কিমান ক'লে? 30 টকা কিলো গাছ। কঁঠাল গুটি এতিয়া ট্ৰেণ্ডিঙত আছে। চ' লাগিলে আহিব খেতিৰ বজাৰত নগুচিত।
যোনটো সেয়া ৰোড হয় তাত। চ' গাইজ দেখিছে ইয়াৰ কাচকল হয়, খুব টেষ্টি বস্তু, ভিটামিন বস্তু। আপোনালোকৰ হ'লে কেনেকুৱা প্ৰাইচ জনাব। অ'কে ভিউৱাৰ্ছ, এইয়াত হ'লো মই বাঁহৰ গাজ আৰু এইফালে কল হয় কাচকল। চ' কোনোবাই কোনে খাই পাইছে জনাব কমেণ্ট বক্সত। আৰু লগ পাম নেক্সট ভিডিঅ'ত। সুন্দৰ এক পৰিৱেশ, মাৰ্কেটখন থলুৱা মানুহৰ হাতত আহিছে। সেইটো এটা শুভ লক্ষণ। লকডাউনত যদিও মানে অলপ মানুহৰ ভিৰ প্ৰভাৱ পৰিছে, তাৰ ভিতৰতো এটা ভাল কথা, বজাৰ আমাৰ হাতত আহি গৈছে এতিয়া। বজাৰ দখল অসমীয়া মানুহৰ হাতত, থলুৱা মানুহৰ হাতত। থেংকছ ফৰ ৱাচিং, কিপ ৱাচিং হিৰণ্য ব্লগছ।